হেল্ল' বহুত দিন পিছত আজি মই লং ভিডিঅ' বনাম ভাবিছোঁ। ৰাতিপুৱাৰ পৰাতো বনোৱা নাই, তেতিয়াৰ পৰা বনাম আৰু ৰাতিপুৱা। তো সকলো ভালে আছে আশা কৰিছোঁ। আৰু খ্ৰীষ্টমাছো ওচৰ পাইছেহি। আজি আমাৰ ঘৰত নিমকি বনোৱা হ'ব। সকলো ঘৰত চাগে বনোৱা হৈছে, কিন্তু আজিহে আমাৰ ঘৰত বনাম। মানে মায়ে এইফালে ময়দাখিনি মঠি আছে, এইফালে বেকিংহে ৰিফাইন তেল গৰম কৰি লৈছে। এয়া গৰম পানীখিনি মঠি লোৱাৰ পিছত মই বেলিম, কাটিম, মাও কাটিব, তাৰপিছত ভাজিম আৰু কিমান সময়টো লাগে ক'ব নোৱাৰোঁ। এতিয়া আপোনাৰ 8:57 হৈ গ'ল। এতিয়া ৰাতিটো নিমকি বনাওঁতে যিহেতু বহুত সময় লাগে, তো ভিডিঅ'টো আপোনালোকে চাই থাকিব, কিমান সময় লাগে, কিমান টাইম লাগে, কেনেকৈ বনাওঁ। এয়া মই বনাবলৈ ৰেডি হৈছোঁ। পূৰা কোমল হৈ গৈছে আমাৰ ময়দাটো। এইফালে মই ৰেডি কৰি লৈছোঁ আৰু এইফালে গানো বাজি আছোঁ। বনাওঁ আৰু টাইমটো ৱেষ্ট কৰিব নোৱাৰি, যিহেতু আপোনালোকৰ বোলে টাইম হৈ গৈছে এতিয়া 9:30। তো এতিয়াৰ পৰা বনাব লাগিব। এইফালে মই বেলি ল'লোঁ ডাঙৰকৈ। এতিয়া নিমকি দি ধুনীয়াকৈ চাইজ দি কাটিম। এইফালে মই এনেকৈ কাটি ল'লোঁ। এতিয়া তাৰপিছত কাটো। যিহেতু মই কাটি আছোঁ, ভিডিঅ' কৰি আছোঁ নিজে, অলপ দিগদাৰ হৈ আছে। তো মই এনেকৈ কাটি ভিডিঅ' কৰি আছোঁ। ইমানখিনি কাটিছোঁ মই চব। এতিয়া মই ৰেডি কৰিছোঁ বনাম। কেৰাহী দিছোঁ, এইফালে ভাজিকেনে থ'বলৈ কাৰণে ৰেডি কৰিছোঁ। ফাইনেলি আমাৰ নিমকি ভাজা হৈ গ'ল। কৰিছোঁ আৰু এইখিনি লাষ্ট। তাৰপিছত শুম আৰু 12টা বাজিব। আমাৰ মিঠু ভাত খাই আছে। মিঠু, গুড নাইট কৈ দিয়া। গুড নাইট।